নমস্কাৰ, মই হৃদয়জ্যোতি ডেকা, এজন MBBS ষ্টুডেণ্ট। আজি আমি এই ভিডিঅ'টোত বহুত বেছি ইম্পৰ্টেণ্ট বিষয় এটাৰ ওপৰত কথা পাতিম আৰু সেইটো হ'ল জাপানীজ এনচেফেলাইটিছ। এই জাপানীজ এনচেফেলাইটিছ নামৰ বেমাৰটো ইণ্ডিয়াৰ কেইখনমান ৰাজ্যতহে কমন আৰু তাৰে ভিতৰত অসম এখন গুৰুতৰভাৱে প্ৰভাৱিত ৰাজ্য। অসমত প্ৰত্যেক বছৰে এই বেমাৰটোত বহুত মানুহে আক্ৰান্ত হয় আৰু তাৰে ভিতৰত বহুতৰে মৃত্যু ঘটে। কোভিডৰ তুলনাত এই বেমাৰটোৰ মৃত্যুৰ হাৰ বহুতেই বেছি। 100 জনৰ ভিতৰত 20ৰ পৰা 40 জনলৈ মৃত্যুমুখত পৰিব পাৰে যদিহে সময়ত ধৰা নপৰে আৰু সময়ত ট্ৰিটমেণ্ট নাপায়। আৰু এইটো সময়ত অসমত বহুতেই এই বেমাৰটোত ভুগি আছে। হয়তো আপোনাৰ ঘৰত বা ওচৰে পাজৰে যদি কাৰোবাৰ জ্বৰ হৈ আছে, তাৰে মাজৰে কোনোবাজন এই ৰোগত আক্ৰান্ত হৈ থাকিব পাৰে আৰু তেওঁলোকে গমেই নাপায়। আজি আমি কৰোনা ভাইৰাছৰ বিষয়ে জানো, ডেংগু মেলেৰিয়াৰ বিষয়ে অলপ হ'লেও জানো, কিন্তু আমাৰ কিমানে জানে জাপানীজ এনচেফেলাইটিছৰ বিষয়ে। আৰু এই বেমাৰটোৰ ওপৰত অসমীয়াত এটাও ভিডিঅ' নাই য'ত এই বেমাৰটোৰ বিষয়ে ভালকৈ কৈছে। আৰু সেইকাৰণে মই এই ভিডিঅ'টোত জাপানীজ এনচেফেলাইটিছৰ বিষয়ে গোটেইখিনি কথাই ভালকৈ আপোনালোকক ক'ম। অসমত এই বেমাৰটো কিয় বেছিকৈ হয়, বেমাৰটো কেনেকৈ হয়, কাৰ বেছিকৈ হয়, নহ'বৰ কাৰণে কোনবোৰ সাৱধানতা লোৱা উচিত, আৰু হ'লে আপুনি কেনেকৈ গম পাব, আৰু হোৱাৰ পিছত ট্ৰিটমেণ্ট কি কৰিব, এই গোটেইখিনি এই ভিডিঅ'টোত কথা পাতিম। এই ভিডিঅ'টো অসমৰ প্ৰত্যেকটো ফেমিলিৰ প্ৰত্যেকজন মানুহৰ বাবে ইম্পৰ্টেণ্ট। আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আপুনি এই ভিডিঅ'টো একেবাৰে শেষলৈ চাব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব যাতে অসমৰ প্ৰত্যেকজন মানুহে এই ভিডিঅ'টো চাব পাৰে। আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে পিছলৈও এনেকুৱা ধৰণৰ স্বাস্থ্য সম্পৰ্কীয় ভিডিঅ'বোৰ আপোনালোকে পাই যায়। জাপানীজ এনচেফেলাইটিছ বেমাৰটো হয় জাপানীজ এনচেফেলাইটিছ ভাইৰাছৰ পৰা। জাপানীজ এনচেফেলাইটিছক চমুকৈ জেই বুলি কয়। এই যিটো জেই ভাইৰাছ সেইটো আচলতে থাকে বগলীৰ তাত। যিবোৰ ঠাইত ধান খেতি বেছিকৈ হয় সেইবোৰ ঠাইত, কাৰণ তাতে বগলীও বেছিকৈ থাকে। এটা কিউলেক্স মস্কিটো নামৰ এটা মহ আছে। সেই মহটোৱে যেতিয়া বগলীটোক কামোৰে তেতিয়া বগলীটোৰ পৰা জেই ভাইৰাছটো মহটোলৈ আহি যায় আৰু সেই মহটোৱে কামোৰে গাহৰিক। গাহৰিৰ দেহত এই ভাইৰাছটোৱে গৈ মাল্টিপ্লাই কৰি ভাইৰাছটো নিজৰ সংখ্যা বহুত বঢ়াই লয় আৰু তাৰপিছত এই ভাইৰাছ থকা গাহৰিটোক যেতিয়া মহে কামুৰিব আৰু সেই মহটোৱে আহি মানুহক কামুৰিব, তেতিয়াই মানুহৰ জাপানীজ এনচেফেলাইটিছ নামৰ এই বেমাৰটো হয়। এইটো এটা চাইকেল হয়। মহে কামোৰাৰ 5ৰ পৰা 15 দিন পিছত এই বেমাৰটোৰ লক্ষণবোৰ দেখা দিব ধৰে। কিন্তু এজন জাপানীজ এনচেফেলাইটিছত আক্ৰান্ত মানুহৰ পৰা আনজনলৈ এই বেমাৰটো নিবিয়পে আৰু গাহৰিৰ মাংস খোৱাৰ ফলতো এই বেমাৰটো নিবিয়পে। এই বেমাৰটো যিকোনো বয়সৰ মানুহৰ তাতেই হোৱা দেখা যায়, কিন্তু বিশেষকৈ 15 বছৰৰ তলৰ ল'ৰা ছোৱালীবোৰ বেছিকৈ আক্ৰান্ত হয়। আমি এই বেমাৰটোক চিনি পাবৰ বাবে এই বেমাৰটোৰ লক্ষণবোৰ জানিব লাগিব। প্ৰথম লক্ষণটো হ'ল জ্বৰ, লগতে মূৰৰ বিষ হয় আৰু মানুহজনৰ বমি আৰু ডায়েৰিয়া হৈ মানুহজন একেবাৰে দুৰ্বল হৈ যায়। পিছত গৈ নাৰ্ভ আৰু ব্ৰেইনতো এফেক্ট কৰিব পাৰে। তাৰ ফলত 15 বছৰৰ তলৰ সৰু ল'ৰা ছোৱালীবোৰৰ বহুত মূৰৰ বিষ হয় আৰু মিৰ্গি উঠিলে যেনেকুৱা হয় তেনেকুৱা হ'ব পাৰে, আৰু ফিট হ'লে এজন মানুহ যেনেকুৱা হয় তেনেকুৱা হৈ যাব পাৰে, আৰু পিছলৈ গৈ পেৰালাইচিছো হ'ব পাৰে। ব্ৰেইনৰ কিছুমান পাৰ্টে কাম কৰা বন্ধ কৰি দিয়াৰ ফলত হাত, ভৰি, চকু এইবোৰে কাম কৰিব নোৱাৰা হৈ যাব পাৰে। সেয়েহে এনেবোৰ লক্ষণ দেখা দিয়াৰ আগতে যেতিয়া জ্বৰ আৰু মূৰৰ বিষ হয় বা গাটো দুৰ্বল লাগে, ওচৰৰ যিকোনো এখন হস্পিটেলত যাওক আৰু জেই পৰীক্ষা কৰাওক, আৰু ডক্টৰে দিয়া পৰামৰ্শ মতে যদি মেডিচিন দি ঘৰলৈ পঠিয়াই দিয়ে তেতিয়াহ'লে ঘৰতে জ্বৰটো নিয়ন্ত্ৰণ কৰি ৰাখক আৰু সময়ে সময়ে ORS খাই থাকিব যাতে আপুনি ডিহাইড্ৰেশ্যনত গুচি নাযায়। আৰু যদি হস্পিটেলত ভৰ্তি হ'বলৈ কয় তেতিয়াহ'লে হস্পিটেলত ভৰ্তি হৈ ডক্টৰৰ পৰামৰ্শ মতে সকলোখিনি কৰি যাব। এনেকুৱা লক্ষণবোৰ দেখিলে পলম নকৰিব, ঘৰতেই নিজে ভাল হৈ যাব বুলি ৰৈ নাথাকিব। সময়ত হস্পিটেলত যোৱাটো আৰু সঠিক ট্ৰিটমেণ্ট কৰাটো একমাত্ৰ উপায়। আৰু মই আগতেই ক'লোঁ যে এই বেমাৰটোৰ মৃত্যুৰ হাৰ বহুতেই বেছি। যিবোৰৰ জাপানীজ এনচেফেলাইটিছৰ লক্ষণ দেখা দিছে তাৰ ভিতৰত 20ৰ পৰা 40% মৃত্যু হোৱা দেখা যায়। আপুনি ইয়াৰ পৰাই অনুমান লগাব পাৰে ট্ৰিটমেণ্টৰ কিমান প্ৰয়োজন। কৰোনা ভাইৰাছৰ আক্ৰান্ত হোৱা লোকৰ মৃত্যুৰ হাৰ আছিল 5%ৰ তলত। জাপানীজ এনচেফেলাইটিছ বেমাৰটোৰ প্ৰতিৰোধৰ বাবে ভেকচিন উপলব্ধ আছে। আপোনাৰ ওচৰৰ স্বাস্থ্য কেন্দ্ৰত বা মেডিকেল কলেজত জেই ভেকচিন আছেনে খবৰ কৰক, আৰু যদি আছে আপোনাৰ পৰিয়ালৰ সকলো সদস্যই এই ভেকচিন ল'ব পাৰে। যিহেতু এই বেমাৰটো মহে কামোৰাৰ ফলত হয়, সেয়েহে টোপনি যোৱাৰ সময়ত আঁঠুৱাখন নিশ্চয় লগাই ৰাখিব আৰু ঘৰৰ ওচৰে পাজৰে থকা পানী জমা হৈ থকা ঠাইবোৰ চাফ চিকুণ কৰি ব্লিচিং পাউডাৰ ছটিয়াই থাকিব। আৰু যিবোৰ গাঁৱত জাপানীজ এনচেফেলাইটিছৰ কেছ ইতিমধ্যে ডিটেক্ট হৈছে সেইবোৰ ঠাইত DDT বা অন্য মহ মাৰিবৰ কাৰণে ব্যৱহাৰ কৰা কেমিকেল ছটিয়াবলৈ ওচৰৰ চৰকাৰী অধিকাৰক অনুৰোধ কৰক। আৰু যিমান পাৰে গৰু ছাগলীৰ গোহালিবোৰ মানুহ থকা ঘৰৰ পৰা আঁতৰত ৰাখক, কাৰণ সেই জেই বিয়পোৱা মহবোৰক গৰু ছাগলীবোৰেই আকৰ্ষণ কৰে। আৰু গাহৰিৰ গঁৰাল ঘৰৰ পৰা যিমান পাৰে সিমান আঁতৰত বনাওক। আশা কৰিলোঁ এই ভিডিঅ'টো আপোনাক বহুখিনি উপকৃত কৰিব। আপুনি যদি এই ভিডিঅ'টো চাই নতুন কিবা শিকিব পাৰিলে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক যাতে এনেকুৱা ধৰণৰ স্বাস্থ্য সম্পৰ্কীয় ভিডিঅ'বোৰ আপুনি সময়ে সময়ে পায়। আৰু যদি ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰি সকলোৰে লগত শ্বেয়াৰ কৰিব যাতে আমি অসমৰ প্ৰত্যেকজন মানুহৰ মনতে স্বাস্থ্য সম্পৰ্কে সজাগতা আনিব পাৰোঁ। আপোনাৰ যদি কিবা প্ৰশ্ন আছে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ। জয়